জুলাইত আটক হোৱা তিনি গভাইত চোৰৰ বিস্ফোৰক মন্তব্য তিনিজন নহয় চাৰিজন আছিল চুৰি কাৰ্যত জড়িত মুৰকংচেলিক ৰেলৱে ষ্টেচনৰ সমীপৰ নগিয়া কেম্পৰ মহিবুল আলী উৰফে ভাইজান নামৰ ব্যক্তিজনৰ নেতৃত্বত চলাই গৈছিল চুৰি কাৰ্য। না আমি চাৰিজন আছিলো যোৱাটো আৰু একজন মহিবুৰ বুলি কোৱা আছিলে। তাৰ ঘৰটো ক'ত? তাৰ ঘৰটো ষ্টেচন ৩ নং মুৰকংচেলিক। সাংবাদিকৰ প্ৰশ্নত নবী আলী নামৰ চোৰজনে বিৱৰি ক'লে সকলো কথা। ইতিমধ্যে আটক হোৱা তিনি গভাইত চোৰক জনাই আৰক্ষীয়ে ন্যায়িক আদালতলৈ প্ৰেৰণ কৰিছে। চুৰি মানে আমি চাৰিটা একেলগত গৈছিলো। এইটো নব বুলি কোৱা এইটো ৰাজা সোণোৱাল, মই আছো, মহিবুৰ আছে, চাৰিজন গৈছিলো। আমিতো নব মই ৰাস্তাত আছিলো আৰু ৰাজা আৰু মহিবুৰে ঘৰ একটাত সোমাই কিনি মহিবুৰে স্কুটি লৈ আহিলে আৰু সি মোবাইল একটা ওলাই লৈ আহিছে। পইচা পাতিটো দেখা নাই বা আনিলেও মোবাইলটো ৰাজা সোণোৱালে আনিছে আৰু কিবা পইচা আনিছে বুলি কৈছে। পইচাটো আমাক দেখাও নাই বা আনিছে না নাজানো। স্কুটি মহিবুৰে আনিছে। স্কুটিটো ৰাস্তাত থৈছে, গীৰ্জাঘৰ ওচৰত স্কুটি থৈছে। হা এই নাম নাজানো, নেপালী বস্তিৰ পৰা আনিছে এইটো জানো। সেইটো নাম নাজানো, নেপালী বস্তিৰ পৰা আনিছে বুলি জানো। না না সেইবিলাক গম নাপাওঁ।